দিৱস আৰু উত্তৰ পূৰ্বাঞ্চলিক বয়কান্ত সংঘৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ দূৰ দূৰণিৰ অতিথিবৰ্গ আমি যিদৰে অতিথি আপ্যায়ন কৰিব লাগিছিল আমি কৰিব পৰা নাই, গতিকে তাৰ বাবে আমি আজি আমাৰ কলাপথাৰ শ্যাম গাঁৱৰ বিহাৰাধ্যক্ষ পূৰ্বোত্তৰ বৌদ্ধ ধৰ্মগুৰুসকলৰ ভিতৰত সৰ্বজ্যেষ্ঠ ধৰ্মগুৰু আৰু ধৰ্মৰত্ন শাস্ত্ৰবংশ মহাশয়দেৱৰ ৯২ সংখ্যক জন্ম দিৱস আমি পালন কৰিছোঁ। ইয়াৰ লগতে আমাৰ চলাপথাৰ শ্যাম গাঁৱৰ কাৰণে এটি সৌভাগ্য যে পূৰ্বাঞ্চল ভিক্ষু সংঘ আৰু সদৌ অসম ভিক্ষু সংঘৰ সৌজন্যত চলাপথাৰ শ্যাম গাঁৱত এই ভদন্ত শাস্ত্ৰবংশ ভদন্তৰ ৯৩ সংখ্যক জন্মৰ দিনটোতেই পূৰ্বাঞ্চলিক বয়কান্ত সংঘা অনুষ্ঠিত কৰিবলৈ তেখেতসকলে আমাক অনুমতি দিয়ে আৰু সেইমতে আজি ২৭ অক্টোবৰ ২০১৮ তাৰিখৰ দিনা আমি ধৰ্মৰত্ন শাস্ত্ৰবংশ মহাশয় ভদন্তৰ ৯৩ সংখ্যক জন্ম দিৱস আৰু পূৰ্বাঞ্চলিক বয়কান্ত সংঘা চলাপথাৰ শ্যাম গাঁৱত অনুষ্ঠিত কৰিছোঁ। বয়কান্ত সংঘা আচলতে কি হয়? বয়কান্ত পয় মানে উৎসৱ, কান্ত মানে সেৱা কৰা আৰু সংঘা হ'ল ভিক্ষু সংঘ। গতিকে এই অনুষ্ঠানটো এই উৎসৱটো আমাৰ বৌদ্ধসকলৰ এটা অতি জনপ্ৰিয় আৰু খুব পালনীয় এটা উৎসৱ। ইয়াৰ অৰ্থটো হৈছে আমাৰ আজি আহাৰী পূৰ্ণিমাৰ পৰা আহিনী পূৰ্ণিমালৈকে যি ত্ৰিমাসিক বৰ্ষাব্ৰত আমাৰ বৌদ্ধসকলে পালন কৰে, সেই বৰ্ষাব্ৰতৰ শেষত অৰ্থাৎ আহিনী পূৰ্ণিমাৰ পিছতেই প্ৰবাৰণা যিটো মানে আমাৰ ভিক্ষুসকলক বা আমাৰ দায়িত্ব পুচাবৰ কাৰণে যিটো অনুষ্ঠান কৰোঁ সেইটোক আমি বয়কান্ত বুলি কওঁ, বয়কান্ত সংঘা। গতিকে এইটো আমি সমূহীয়াভাৱে যিটো অনুষ্ঠান আমাৰ ভিক্ষুসকলক ভণ্টিসকলক বা ধৰ্মগুৰুসকলক যিটো আমি কান্ত কৰোঁ বা সেৱা পূজা কৰোঁ, তাৰ লগতে আকৌ কনিষ্ঠসকলে জ্যেষ্ঠসকলকো সেৱা পূজা কৰে, সেই অনুষ্ঠানটোৱে হ'ল বয়কান্ত সংঘা। আজি সমূহীয়াভাৱে আমাৰ উত্তৰ পূৰ্বাঞ্চল ভিক্ষু সংঘ আৰু সদৌ অসম ভিক্ষু সংঘৰ ধৰ্মগুৰুসকলৰ উপস্থিতিত আজি এই বয়কান্ত সংঘাটো অনুষ্ঠিত হৈছে আৰু আমাৰ ভদন্ত শাস্ত্ৰবংশ মহাশয়দেৱৰ ৯৩ সংখ্যক জন্মদিন আমি ইয়াত উদযাপন কৰিবলৈ গৈছোঁ।